हेलो एवरीवन वेलकम बैक टू माय चैनल मोर चैनल आपलोक पुनः स्वागतम जनाओ। तो आज भिडिओ मैं आपलोक 32 साइज ब्लाउज काटिंग देखाम एकदम सहज नियमत एकदम सहज खूबी सहज चाওক आपलोके यात मैं पुराना ब्लाउज आছিলে मोर 32 साइज ब्लाउज। तो या मैं आपलोकर आगत ब्लाउज मोर ब्लाउज 32 साइज। तो मैं कि यू हल बैक साइड ये हल फ्रंट साइड आपलोक तो जाने कोनটো सन्मुखत थाके कोनটো पिछफाले थाके। तो आपलोके कि करिब घरत एनेके गुटेइकेटा पार्ट एनेके खुली लब सिलाई केटा एनेके जिमानटा पार्ट आछे गुटेइकेटा ब्लाउजर खुली लब खुली पेले एनेके एकेटा सिलाई आछे इपिने जिमानबुर सिलाई आछे एटु हल कटोरी एबुर सिलाई एनेके गुटेइ ब्लाउजटो खुली पेले आपनालोके कि करिब पार्ट पार्ट करि लब सिलाई केटा खुली पेले तार पिছত कि करिब मैं गुटेइकेटा पार्ट खुला नाइ। तो एटु होइसे मोर बैक पार्टটো बाकी थाकिल मैं बैक पार्टটো एतिया नेदेखुव आपनालोके खुली पेले जस्ट कि करिब मैं ताके देखाइ आछो आपनालोকক। तो कि करिब आपनालोके मैं कि करिছো एटु कटोरी आरु एटु हल मोर कटोरी देखिसे आपनालोके এই দুটা হইছে কটৰি এটু তলত থাকে এটু ওপৰত থাকে এটু ডাবল কটৰি ব্লাউজত থাকে। তো মই কটৰিটো খুলি ললো এনেকে সিলাই মাজৰ সিলাইটো খুলি ললো বেল্টৰ লগত যে থাকে এটু খুলি ললো এটু হইছে স্লিভ হাত খুলি লৈছো মই গুটিকেটা খোলা নাই আপোনালোক জাস্ট দেখুৱাৰ কাৰণে আপোনালোকে গুটিকেটা খুলি লব যিমানটা পাৰ্ট আছে গুটিকেটা সিলাইকেটা খুলি লব খুলি এটু হইছে এটু হয় সাইডত থাকে এনেকে সাইডত থাকিব এটু হইছে এনেকে সাইডত থাকে। তো আৰু এটা আছে বেল্ট মিনিট সরি मैं ब्लाउजर बेल्ट विचारि पोৱা নাই। तो ब्लाउजर बेल्ट एनुका থাকে तलत मैं बेलेग এটা ब्लाउज माने काटि थोৱা आছিলে एटु काटिंग। तो एटु आपलोকক দেখুৱাই আছো। तो এনেকে आपलोके काटि लब ब्लाउज केटा खुली पेले गुटिकेटा एटु एनुका बेल्ट থাকে गुटिकेटा এনেকে तलत থাকে गुटिकेटा खुली लब खुली पेले এনেকে कागजत पारि लब आपलोके गुटिकेटा जिमान केटा আছে এনেকে पारि लब पारि पेले এনেকে চাৰিও পিনে আঁচ টানি लब एकेटाও চাৰিও পিনে আঁচ টানি लब जिमान केटा पार्ट আছে এনেকে पारि पेले এনেকে स्लीव मोर कागजखन सरू होइसे। तो गुटेकेटा এনেকে पारि पेले आपलोके चारिও पिने दाग टानी लब এনেকে गुटेकेटा दाग टानी लब बेल्टो থাকে बेल्टो এনেকে पारि लब और इटु साइडर जिमानटा पार्ट আছে बैक साइडे जो पार्ट আছে एटु खुली पेले आपलोके एटु पार्ट खुली पेले आपलोके এনেকে कागजत गुटिकेटा पारि लब पारि पेले। तो मैं आँच टानी आपलोকক तो याते भाज লাগি আছে तो ভালকে आपलोके पारिले इस्त्री अलपमान मारि लब इस्त्री करि पेले এনেকে थई लब थई पेले এনেকে आँच टानी लब चारिও पिने এনেকে ऊपर पर आँच टानी लब এনেকে অলপমান বঢ়াই দিব অলপমান आधा इंचितকৈ कम। आपनि सिलाई शिकार आगते आपलोके कि करिब एनसी टेपर मेजारमेंटটো শিকি লব एनसी काकर किमान एनसी हले किमान करि कि करिब लागे। तो এনেকে মই आँच टानी ललो तो एटु मैं এনেকে आँच टानी लम एटु होइसे मोर गल भाज লাগি আছে এনেকে এয়া হৈছে गल। तो এনেকে गुटेइकेटा হৈ গল এটু এটা এনেকে এটু অলপমান সৰু আছে ইয়াতে
1 ইঞ্চ হ'ব, কিন্তু আপোনালোকে কি কৰিব, এইটো 2 ইঞ্চ ল'ব। এইপিনে আধা ইঞ্চ, এইপিনে আধা ইঞ্চ বঢ়াই দিব। এনেকৈ আধা ইঞ্চমান বঢ়াই দিব। তো জাষ্ট আপোনালোকক দেখুৱাই আছোঁ কি কৰিব। এনেকৈ বঢ়াই ল'ব, অলপমান বঢ়াই পেলাই এইপিনে আধা ইঞ্চি বঢ়াই ল'ব। এনেকৈ গোটেইকেইটা আঁচ টানি ল'ব। টানি পেলাই কেঁচিৰে এনেকৈ আঁচৰ মাজে মাজে এনেকৈ য'ত য'ত আপুনি আঁচ টানিছে সেই আঁচৰ ওপৰে ওপৰে এনেকৈ কাটি ল'ব। এনেকৈ কাটি ল'ব। মই এইকেইটাত দেখিছে আপোনালোকে এনেকৈ দাগ টানি ল'লোঁ গোটেইকেইটা। আৰু কি আছিলে, বেল্টটো মই আপোনালোকক দেখালোঁ। বেল্টটো মই এক্সট্ৰাকৈ লৈছোঁ। এনেকৈ যেতিয়া আপোনালোকে আঁচ টানে, এনেকৈ দাগ টানাৰ সময়ত লাহে লাহে টানিব। মই জাষ্ট দেখুৱাৰ কাৰণে এনেকৈ দিছোঁ। মোৰ দাগকেইটা মানে চিধা হোৱা নাই, তেৰা বেকা হৈ আছে। আপোনালোকে লাহে লাহে দাগ টানি ল'ব। এনেকৈ লাহে লাহে মিলাই যাব। এইটো এনেকৈ তেৰা বেকা হৈ আছে, যাতে তেনেকুৱা নহয়, পূৰা চিধাকৈ ল'ব। চিধাকৈ ল'ব। আৰু ইয়াতে আমাৰ 1 ইঞ্চ আছিলে মাজত, তো হাফ ইঞ্চ দুই চাইডে বঢ়াই লৈছোঁ। তো আপোনালোকে তেনেকৈ ল'ব। লৈ পেলাই গোটেইকেইটা পাৰ্ট কাটি ল'ব। তো পিছত কেনেকৈ চিলাই কৰিব লাগে মই আপোনালোকক দেখুৱাম নেক্সট ভিডিঅ'ত, যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে। তো আশা কৰোঁ আপোনালোকে শিকিব পাৰিব, বা এনেকৈ যদি আপোনালোকে কাটি পেলাই চিলাই কৰে, তো নিজৰ ব্লাউজ নিজেই ঘৰত চিলাব পৰা হৈ যাব। চাওক, মই এনেকৈ আঁচ টানি লৈছোঁ ধুনীয়া কৰি। এতিয়া কি কৰিম, মই কাটি ল'ম। কাটি পেলাই আপোনালোকক দেখুৱাম। তো মই এনেকৈ আঁচ টনাত মোৰ তেৰা বেকা হৈছে, কিন্তু চিধাকৈ কাটিম। তো চাওক কেনেকৈ কাটে। তো এটা পার্ট কটা হয়ে গেল। এটা একটা পার্ট, তো এটা আমি একটা পার্ট, উপরের কটুরি পার্ট আমার দুটা থাকে। তো যেতিয়া কাটে আপোনালোকে চিধাকৈ কাটিব আৰু চিধাকৈ দাগ টানি ল'ব। তো ইয়াৰ দুটা কটৰি হৈ গ'ল। এইটো বেল্ট মোৰ আগৰে আছিলে, বেলেগ বেল্ট এটা দেখাই দিলোঁ আপোনালোকক। এইটো হ'ল সাইডৰ পাৰ্ট। তো এইটোৰো কাটি নেদেখুৱালোঁ আপোনালোকক। তো এইটো আপোনালোকে ঠিক তেনেকৈ কাটি ল'ব। যিদৰে মই এই দুটা কাটি লৈছোঁ, আপোনালোকে তেনেকৈ কাটি ল'ব। গোটেইকেইটা কাটি ল'ব। কাটি পেলাই এনেকৈ হাফ ইঞ্চ এটাৰ ওপৰত এটা এনেকৈ থৈ পেলাই যেতিয়া চিলাই কৰে এনেকৈ চিলাই কৰি ল'ব লাগিব। এনেকৈ চিলাই হ'ব। তাৰপিছত ইয়াতে এটা কি হ'ব, প্লেট হ'ব। আপোনাৰ 1 ইঞ্চো ল'ব পাৰে আপুনি। 1 ইঞ্চ জুখি পেলাই তো এনেকৈ ইঞ্চিতে ধৰিব। ইয়াৰ পৰা ইয়ালৈ 1 ইঞ্চ হয়। আৰু ওপৰৰ পিনে কিমান ল'ব, 3 ইঞ্চি ল'ব। 3 ইঞ্চ লৈ ল'ব।
একদম মাজত 1 ইঞ্চিৰ মাজত দিব, হাফ ইঞ্চি ভাগ কৰি ল'ব। তো এয়া হ'ল 1 ইঞ্চ, এর মাজতে হ'ল হাফ ইঞ্চ। তো হাফ ইঞ্চিৰ এনেকৈ মাজত চিধা কৰিলাম আমি 3 ইঞ্চি, ইয়াৰ পৰা 3 ইঞ্চি হ'ব। তো এয়া হ'ল 3 ইঞ্চি আৰু এইটো দাগ এনেকৈ মিলাই দিম। এনেকৈ মিলাই দিলোঁ, এইটো এটা প্লেট হৈ যাব। এনেকুৱা এটা প্লেট হৈ যাব। তো আপোনালোকক দেখুৱাই থাকিম মই। তো মই কাগজত কেনেকৈ কাটিব লাগে ব্লাউজৰ পৰা জোখ লৈ, সেয়া ভিডিঅ' আপলোড ইতিমধ্যে কৰিছোঁ মই। তো আপোনালোকে সেইটা ডিছক্ৰিপশ্যন লিংকত পাই যাব।